হে গাইছ মঞ্জমল আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল ইনজামুল ব্লগ। চ' গাইছ আজি এটা ধামাকা ব্লগ হ'ব। চ' আজি আপোনালোক দেখাম ইটাৰ ভাটা। চ' গাইছ আমি আহিছোঁ বৰ্তমান ইটাৰ ভাটাত। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই দিব। গাইছ এইটো আমাৰ ডেকা চাইকেল চলাই যাই আছে আৰু এইটো আমাৰ লগত আছে যিটো আমাৰ চাহিল এতিয়া ক'ত যাম আমি ইটাৰ ভাটা। ত' জেড মানে জুবিন লাভাৰ যুজু খবৰ কেনেকুৱা? ভালে আছা? পঢ়া পাতি ঠিক চলি আছে? চ' গাইছ ফাইনেলি আহি পাই গ'লো ইটাৰ ভাটা। চ' এইটো চিলমিটো। চ' গাইছ এতিয়া আমি যাম ওপৰলৈ উঠিম। চ' গাইছ এতিয়া আমি যাব গৈ আছোঁ ওপৰলৈ। চ' গাইছ ফাইনেলি উঠি গ'লোঁ ইটাৰ এটা মেইন মানে সেইটো আৰু। চ' গাইছ এটা ইটাবোৰ বহি আছে। চ' গাইছ আপোনালোকৰ ফালে ইটাৰ দাম কিমান আমি গম নাপাওঁ। চ' আমাৰ এইফালে ইটাৰ এটাৰ দাম প্ৰায় 14 টকা। চ' মানে এনেকুৱা 1 নম্বৰ ইটাৰ দাম 14 টকা PKB। চ' ফ্ৰমটো নাজানো, মালিকটো নাই। চ' মালিকটো থাকিলে খুজিলোঁ হয়। চ' এইখন হৈছে গাইছ ইটা ভাটাৰ যোনখন ইটা বনাই গাইছ বোকাটো মাৰে এইখনৰ গাড়ী দি। চ' গাইছ ইটা কিদৰে প্ৰস্তুত কৰা হৈছে মই নাজানো, মানে কেনেকৈ বনায় আৰু মালটো। যদি মানে সেই ছিজনটো নাই ইটা, যদি সেই ছিজন আহি কিনে মই মানে ভিডিঅ' এটা বনাম এনেকুৱা ইটানো কেনেকৈনো বনাই নাই কয়লাৰে মানে পুৰে আৰু। চ' দেখুৱাম আৰু আপোনালোকক একদম এটা মজা ভিডিঅ' আহিব, এটা নৰ্মেল আৰু ভিডিঅ'। গাইছ এই যিটো বস্তু উঠছি ইয়াতে জখলা ছিঙি নপৰিলে হ'ল। চিধা কপেই দি দিছে এই উঠাওঁতে গাইছ ডাল ছিঙি পৰে বুলি ভয়তে নিমিল। ত' গাইছ আমি মানে ভিডিঅ' বনাবলৈ আহি থাকোঁতে মানে আমাৰ নুৰুলে ফোন কৰিলা। মোক কৈছে ইণ্ডিয়া ক'ত আছা? মই কৈছোঁ মানে আমি ইটা ভাটা কৈছোঁ ভিডিঅ' বনাওঁ। এই নুৰুলৈ আহি গ'ল আমাৰ মাজত। এই নুৰুল কিবা এটা কৈ দি। চ' গাইছ ভিডিঅ' বনাই থাকোঁতে আমাৰ ডেকাৰ লাগিল মুটা। ডেকা মুটি আছে। ইটা মানে ইটা সেই বনোৱা মানুহ নাই ইটা ছিজনত মানে আহি কিনে এটা ভিডিঅ' বনাম মানে ইটা কেনেকৈ প্ৰস্তুত কৰা হয়। চ' আপোনালোকে চাই দিব একদম ধামাকা ব্লগ এটা হ'ব গাইছ। এতিয়া নৰ্মেল এটা ভিডিঅ' আৰু ইটা ভাটাৰ পৰা। ত' চাওক এই ভাইটি মানে এই কি কৈছ ঐ হা? অঁ খৰ ভাল। তাতে মানে চিকেন খাওঁ মানে যেতিয়া গাইছ ইটাবোৰ বনোৱা হয় মানে যেতিয়া বনোৱা হ'লে এতিয়া মালটো আনে কোনবাই নাই ইটাটো মানে কোনবাই আনে সেইটো নাজানো না। তাকে আমি চাব আহিছোঁ গাইছ। চ' গাইছ পাই গ'লোঁ মানে এইপিনে মালটো আনে মানে ইটাটো। চ' আমাৰ এতিয়া মানে চাহিল সোমাই যাব ভিতৰৰ ফালে। দেচোন চাহিল শিয়ালো কাটা নিচিনা কয় হা এইপিনে আনে নেকি? অঁ শিয়ালো কাটা নিচিনা। তাতে একাজি খাই দিলে পাৰিবি না? নৰা ভয় লাগে আমাৰ ডেকা মানে বহি আছোঁ তাতে ভাগৰ লাগছি বোলে। চাইকেল চলিছে আজি আমাক মানে তিনিজনৰ মানে আনছি আৰু আমি তিনিটা আহিছোঁ এখন চাইকেলত। ডেকাই চাইকেল চলিছে। ত' গাইছ তাৰ পৰা মানে ইটাবোৰ আনি কিনে ইয়াতে দাম কৰি থৈ তাতে এনেকৈ মানে গাড়ী কাৰোবাক জাক লাগে মানে এটা লৈ যায় আৰু সেয়াই আৰু গাইছ ই মানে মস্ত এটা পকলা মস্ত পকলা গাইছ য'ত সোমাই মানে ত'ত সোমাই ইটা এটা চিলমিৰ ভিতৰত বোলে সোমাই যায় ই। আৰু এই চিলমিটো কথা কি কৈছে জানানে গাইছ? চিগাৰেট হ'লে বোলে 1 বছৰমান গ'ল। তো গাইছ এই আগত মানে সেই চাংবোৰ দেখিছেনে গাইছ? তাতে আছে মানে ফুল জিকা মানে চব্জি আৰু চব মানে তাতে খেতি কৰা হৈছে মানে ইয়াৰে আৰু লোকেল মানে সাৰ চাৰ নিদিয়ে আৰু মাল। গাইছ আমাৰ লগত ফাৰ্ষ্ট আহিছে চাহিল ভিডিঅ' বনাব আমাৰ লগত। আমাৰ ডেকাও আহিছে মোৰ লগত থাকে আৰু ভিডিঅ' বনাত। চাহিল কিবা এটা প্ৰথম আহিছে আমাৰ লগত চুচটো কেনেকুৱা? আমাৰ ভিডিঅ' চাইকেনে ভাতত চাব নালাগে ভিডিঅ' চাই দেখিলে হ'ল হয় নেকি? অঁ গাইছ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। চ' গাইছ আপোনালোকে এই এটা কথা মানে ছাবস্ক্ৰাইব নকৰে ন গাইছ? এতিয়া ছাবস্ক্ৰাইব কৰিলেনো কি হয়? ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো নাযায়, ছাবস্ক্ৰাইবটো কৰি ঘণ্টাটো বজাই দিয়ক গাইছ।